এখন ফুলাম গামোচা, এটি জাপি আৰু এটা স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ব্যক্তি চণ্ডীচৰণ কলিতা ডাঙৰীয়াক। এখন ফুলাম গামোচা, এটি জাপি আৰু স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰিব। সম্বৰ্ধনা জনাইছে সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই। জাপি আৰু স্মাৰকেৰে সম্বৰ্ধনা জনাইব। চণ্ডীচৰণ কলিতা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যে আহিছে, আমি সকলোৱে তেখেতক এটা উষ্ম আদৰণি জনাবলৈ পলিটিক্সৰ ক্ষেত্ৰত তেওঁলোক চৰিত্ৰহীন। মই আগতে এইটো কথা বহুতবাৰ কৈ আছো, আপোনালোকৰ যদি মনত পৰে, ইউডিএফ আৰু কংগ্ৰেছ কোনদিনা মিলি যায় ঠিক নাই। ইউডিএফ আৰু কংগ্ৰেছ কোনদিনা মিলি যায় ঠিক নাই। মই আগতেও কৈছো যে কেতিয়াবা এনেকে কৈ দিব ভূপেন বৰা ডাঙৰীয়াই যে কংগ্ৰেছ হাইকমাণ্ডে সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে ইউডিএফৰ লগত মিলিবলৈ আমাৰতো উপায় নাই। এইটো আগতে বহুতবাৰ কৈছো মই, আপোনালোকৰ যদি মনত আছে ৰেকৰ্ডত ওলাই যাব। তাৰপিছত আজমল ডাঙৰীয়াই কেতিয়াবা কৈ দিব কোন ভূপেন বৰা, মোৰ লগততো মোৰ সোনিয়া গান্ধীৰ লগত মোৰ কথা হয়, গতিকে আকৌ মিল হৈ যাব। ক'ৰবাত মই কালি দেখিছো ইউডিএফে আকৌ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই ক্ষেত্ৰত কৈছো, বেলেগ ক্ষেত্ৰত মই কোৱা নাই। মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু ইউডিএফ চৰিত্ৰহীন। গতিকে চৰিত্ৰহীন মানুহে যিকোনো কৰাৰ দৰে কংগ্ৰেছ ইউডিএফে যিকোনো কৰিব পাৰে, তাতে কোনো ডাঙৰ কথা নহয়। আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে এটা অনুষ্ঠান, তেখেতলোকৰ অত্যন্ত সুখী হলো। চেতনা নামৰ এটা কাৰ্যসূচী আছে, আমি মানুহক সেনচিটাইজ কৰাৰ কাৰণে আমি জ্যেষ্ঠসকলক কেনেকৈ সহায় কৰিব পাৰো, জ্যেষ্ঠসকলৰ সমস্যাসমূহ কেনেকৈ নিৰ্মূল কৰিব পাৰো, এই বিষয়ে আমি জাগ্ৰত কৰা, সকলোকে এপিল কৰা, তাৰে এই কাৰ্যসূচী আছিলে। আজি কমলপুৰত এই অনুষ্ঠানটোত অনুষ্ঠিত হ'ল। আমাৰ সন্মানীয় দিগন্ত কলিতা ডাঙৰীয়াই চৰকাৰৰ এই অনুষ্ঠানটোত যথেষ্ট সহায় কৰিলে। কমলপুৰৰ ৰাইজেও এই অনুষ্ঠানত সহায় কৰে। সকলোকে মই ধন্যবাদ দিছোঁ।